আজি আমি গাহৰি মাংসৰ খৰিচাৰ লগত বইল ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। তাৰ বাবে আমি আধা কেজি গাহৰি মাংস লৈছোঁ, অলপ খৰিচা লৈছোঁ, দুটা ডাঙৰ চাইজৰ পিঁয়াজ কাটি লৈছোঁ, তিনিটা কেঁচা জলকীয়া, আদা নহৰু পেষ্ট বনাই লৈছোঁ আৰু শুকান জলকীয়া অলপ কালাৰৰ কাৰণে লৈছোঁ আৰু দুটা ডাঙৰ চাইজৰ আলু অলপ এনেধৰণে ডাঙৰকৈ কাটি লৈছোঁ। মাংসটো আমি অলপ হালধি দি পিনি মেৰিনেট কৰি থৈছোঁ। এতিয়া আমি এইখিনি বনাওঁতে আকৌ হালধি নিদিওঁ আৰু। আমাৰ ৰেচিপিটো বনোৱা কমপ্লিট হৈছে। এনেকৈ আপোনালোকেও ঘৰত বনাই খাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।